নমস্কাৰ বন্ধুসকল, দ্য আছামিজ ৱে চেনেলত আপোনাৰ স্বাগতম। আজিৰ ভিডিঅ'ত আপোনাক দেখাম কেনেকৈ অতি সহজে UPI স্কেনাৰৰ জৰিয়তে জিপে, ফোনপে, পেটিএম বা যিকোনো UPI এপৰ পৰা স্কেন কৰি APDCLৰ প্ৰিপেইড বিল পে' কৰিব পাৰিব। আহক আৰম্ভ কৰোঁ। প্ৰথমত আপোনালোকে আপোনালোকৰ মোবাইল ফোনত APDCLৰ মাই বিজুলী এপখন ডাউনলোড কৰি ল'ব। যদি আপোনাৰ ইনষ্টল নাই, প্লে ষ্টৰত আপুনি পাই যাব, ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি অ'পেন কৰাৰ পাছত আপোনাক মোবাইল নম্বৰ সুধিব। আপোনালোকে মোবাইল নম্বৰটো দিব যোনখন আপোনাৰ APDCLৰ লগত ৰেজিষ্টাৰ আছিলে, এখন মোবাইল নম্বৰ দিব। আপোনাৰ তাত এটা OTP যাব। OTPটো এণ্ট্ৰি কৰাৰ পাছত আপোনাৰ কনজিউমাৰ নম্বৰটো আহি যাব তাত। এতিয়া কনজিউমাৰ নম্বৰটো আপোনালোকে ক্লিক কৰি দিলে আপোনাৰ এপটো অ'পেন হৈ যাব। এপটো অ'পেন কৰিলে আপোনাৰ চব এনেকুৱা ইণ্টাৰফেচ দেখায়, যাত আপোনাৰ কনজিউমাৰ নম্বৰ, মিটাৰ নম্বৰ, লোড ডিটেইলছ, তাৰপিছত তলত চাব আপোনাৰ ইউজেজ ডিটেইলছ, ৰিচাৰ্জ হিষ্ট্ৰী এইবোৰ আছে। এতিয়া আমি ৰিচাৰ্জ কৰিম, যিহেতু আমি ৰিচাৰ্জত ক্লিক কৰিম। ৰিচাৰ্জত ক্লিক কৰাৰ পাছত আপোনাৰ এইটো পেজটো খুলিব। ইয়াত চাওক আপোনাৰ এমাউণ্টটো দিব লাগে। ইয়াত আপোনাৰ আমি দুবাৰ এমাউণ্টটো দিব লাগিব। ওপৰত যদি আমি 500 দিছোঁ, তলতো আমি 500 দিব লাগিব। এতিয়া তলত আৰু এটা ইমেইল দিব লাগিব। ইমেইলটো দিয়াৰ পাছত আপোনালোকে মেক পে'মেণ্ট ক্লিক কৰি দিব। মেক পে'মেণ্ট ক্লিক কৰি দিলে আপোনাৰ এটেনশ্যন বুলি আহিব পাৰে, যদি আপোনালোকে নিজৰ হোল্ডিং নম্বৰটো দিয়া নাই, মানে হোল্ডিং নম্বৰ আপডেট কৰা নাই। আৰু যদি আপোনালোকৰ হোল্ডিং নম্বৰটো আপডেটেড আছে, আপোনালোকৰ এইটো পেজটো নাহে। এতিয়া আপোনালোকে জাষ্ট স্কিপ নাওটো ক্লিক কৰি দিয়ক। স্কিপ নাওতে ক্লিক কৰাৰ পাছত চাওক প্ৰচিড টু পে' বুলি আহিছে। আপোনালোকে চিম্পলি প্ৰচিড টু পে' ক্লিক কৰি দিয়ক। প্ৰচিড টু পে' ক্লিক কৰাৰ পাছত আপোনাৰ পে'মেণ্ট অপশ্যন পেজটো খুলি যাব। য'ত পে'মেণ্ট অপশ্যন আছে, যেনেকৈ ইয়াত চাওক ডেবিট কাৰ্ড আছে, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI, ভীম, ৱালেট, আৰু চবতছে তলত চাওক UPI QR বুলি আছে। আমি UPI QRটো ক্লিক কৰিম। এইটো ক্লিক কৰাৰ লগে লগে আপুনি চাওক আপোনাৰ এটা স্কেনাৰ খুলি যাব, মানে UPI QR কোড এটা খুলি যাব, য'ত এতিয়া আপোনালোকে যিকোনো UPI এপ জৰিয়তে স্কেন কৰি পে' কৰিব পাৰে। এইটো গুগল পে'ৰ পৰা কৰিব পাৰে, পেটিএম পৰা কৰিব পাৰে। আপোনালোকে জাষ্ট এইখন QR কোড স্কেন কৰিব আৰু এমাউণ্টটো পে' কৰি দিব। আজিৰ ভিডিঅ'ত ইমানেই আছিল। যদি ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছে, কাইণ্ডলি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব। মই এনেকৈ টিউটৰিয়েল ভিডিঅ'ছ আৰু দি থাকিম। ধন্যবাদ।